পাইছোঁ দৰং ডিষ্ট্ৰিক্টৰ যিটো মহেন্দ্ৰ সন্মান যিটো ঘটিছে, যিটো আমাৰ নিৰ্লজ্জ এটা ঘটনা ঘটিছে, সেইকাৰণে আমি দুঃখিত। আমি তেখেতক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আৰু সেই ব্যক্তিক যে কোন সংবিধানত পালে, যদি সেই ছোৱালী কি কাৰণত তেওঁ লাঠি চাৰ্জ কৰি মাৰিলে আমি সেইকাৰণে নাযাওঁ, কিন্তু ছোৱালীটোৰ যদি কোনো এটা দোষ তেওঁ আছে সেইটো গ্ৰেপ্তাৰ কৰিছে, তেওঁ আইনত হ'ব বিচাৰখিনি, তেওঁ নিজে অকলে লৈছে। ল'লে যদি তেওঁ উলংঘাকৈ তেওঁ কোন সংবিধানে পালে তেওঁ মানে উলংঘাকৈ তেওঁ লাঠি চাৰ্জ কৰিব লাগে, সেইকাৰণে মই ধিক্কাৰ দিছোঁ। আমি মানে অসম চৰকাৰ বা অসম চৰকাৰে কোনো ইয়াৰ লগত কোনো ব্যৱস্থা কৰা নাছিল। আমি এটা ক'ব পাৰোঁ যে আজি সৰ্বানন্দ সোণোৱালৰ বা বনি হ'লে হয়, কেতিয়া বহি নাথাকিব পাৰিলে হয়, বা হেমন্ত বনিয়া বন্দী হ'লে কেতিয়াও বহি নাথাকিলে হয়। আজি আমাৰ মুছলিম মানুহ থকাৰ কাৰণে আজি এইটো নিৰ্লজ্জ ঘটনা ঘটিছে। আমি এইখিনিৰ পৰা আমি চৰকাৰক অনুৰোধ বিচাৰোঁ যে সেই মহেন্দ্ৰ শৰ্মাক তাতে অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেখেতক আমি শাস্তি দিব লাগিব। উচ্চ ন্যায়ালয়ত বিচাৰোঁ তেখেতক ফাঁচি দিব লাগে। যি নিৰ্লজ্জ ঘটনা ঘটিছে সেইটো লৈ তেখেতক ফাঁচি দিব লাগিব অতি সোনকালে। যদি তেখেতৰ ফাঁচি নিদিয়ে তেনেহ'লে মই বাধ্য হ'ম গোটেই ৰাজ্যবাসীলৈ আন্দোলন কৰাৰ কাৰণে মই সৃষ্টি কৰিম, আৰু সেইটো সৃষ্টিৰ যদি কোনোবা ক্ষতিকাৰী হয় সেইখিনি সম্পূৰ্ণ দায় হ'ব অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ। আমি সেইকাৰণে আবেদন কৰিছোঁ যে অতি সোনকালে তেওঁতে গ্ৰেপ্তাৰ কৰি ফাঁচি দিব লাগিব। এতিয়ালৈকে আপোনালোকে তেনেকুৱা কিবা বিহিত কাৰ্য কৈছে বা মমিনা আউলৰ এটা লাইফ জিয়াতি কথা কৈছে, কিন্তু এটা লাইফ জিয়াতি যদি নলয় আমি সেইকাৰণে শিলাদত্ত ডাঙৰীয়া আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। এই মন্তব্য যাতে দিব নালাগে বুলি আমি শিলাদত্তক অনুৰোধ কৰিছোঁ, আৰু মমিনা আউলক আমি তেখেতক সুখেই দিছোঁ যে এনেকুৱা যাতে মন্তব্য দিব নালাগে। এইটো উচ্চ ন্যায়ালয়ৰ আমাৰ বিচাৰ আমাৰ দিবই লাগিব। যিকোনো পদ্ধতি আমাৰ যদি বিচাৰ নিদিয়ে আমি বাধ্য হ'ম গোটেই ৰাজ্যবাহিনী আন্দোলন কৰিবলৈ যাম। আমাক অতি সোনকালে তেহেঁতক কোনো যদি মানে চাকৰি কৰা যদি কোনো ৰেচপেক্ট কৰে তেহেঁতক মানে এৰি দিয়ে, আমি সেইবিলাক মানি নলওঁ। কিন্তু তেহেঁতক যি ভুল ব্যক্তি কৰিছে, তেওঁ যিটো নিৰ্লজ্জ ঘটনা ঘটিছে সেই ব্যক্তিক আমাক অতি সোনকালে তেহেঁতক মানে ফাঁচি দিব লাগিব। আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ জনাব পাৰোঁ যে মানে অসম চৰকাৰে কৈছিল যে আমি 31 তাৰিখত আমাক NRC খৰচ ওলাব লাগিব, কোনো হাই কাজিয়া কোনো পদ্ধতিতে কৰিব নালাগে। ঠিক আছে, আমি সেইকাৰণে কোনো হাজিৰা কাজিয়া কোনো কৰা নাই। কিন্তু আজিলৈকে আমি দেখা পাইছোঁ যে ছ'চিয়েল মিডিয়াত যিবিলাক হৈ আছে মানে শিলাদত্ত বা ৰঞ্জিত দাস বা হেমন্ত তেওঁলোকে কৈ আছে চানাচুৰ খোৱা দলিল বা বাংলাদেশী মানুহৰ দলিল বা জালি ডকুমেণ্ট NRC ফিল আপ কৰিছে, সেইলৈ মন্তব্য বিয়া কথাত ওলাই আছে। সেইলৈকে আজিলৈকেও কোনো চৰকাৰ কোনো গ্ৰেপ্তাৰ কৰা নাই। আমি কোনো ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ চৰকাৰক যে তেহেঁতক অতি সোনকালে তেহেঁতক গ্ৰেপ্তাৰ কৰিব লাগে। কিয় তেওঁ আবল তাবল তেওঁ ভুগিয়ে থাকে, ঠিক এনেদৰে ক'ব নালাগিছিল। আৰু আমি ক'ব পাৰোঁ তেওঁ অসন্তুষ্ট NRC লৈ, কাৰণ এইটো 1 কোটি মানুহৰ NRC নাম বাদ কৰিব লাগিছিল, সেইটো নাম বাদ কৰা নাই, গতিকে NRC নাম অন্তৰ্ভুক্ত হৈছে। আমি বিচাৰোঁ যদি তেওঁ শিলাদত্ত কৈছে জালি ডকুমেণ্ট NRC ফিল আপ কৰিছে, কিন্তু যদি জালি ডকুমেণ্টছ হয় দেখুৱাই দিয়ক, সেইটো চৰকাৰৰ মানুহ চৰকাৰী কৰ্মচাৰী সেইবিলাক কাম কৰিছে, এইটো দেখুৱাই দিয়কচোন কোনো হয়। আৰু শিলাদত্ত নিজেই বাংলাদেশীৰ মানুহ, আৰু সেইদিনা এটা প্ৰেছমেনত শিলাদত্ত ডাঙৰীয়াই কৈছে যে ইছলাম ধৰ্মৰ জন্ম ক'ত, এই আমাৰ আৰবৰ কথা কৈছে, আৰু মানে হিন্দু জন্মস্থান আমাৰ ইণ্ডিয়ানত কৈ আছে হিন্দুস্তানত। আমি এটা কথা ক'ব পাৰোঁ এই কথাটো তেহেঁতৰ আচলতে কথাটো সঠিক হোৱা নাই। আমি যে ভাৰতবৰ্ষ আমাৰ মুছলিমৰ জন্ম আমাৰ ভাৰতবৰ্ষতেই হৈছে। আমি এটা ক'ব যেতিয়ালৈকে আমাৰ মানুহ সৃষ্টি হৈছে সেইদিনালৈ ধৰ্ম সৃষ্টি হৈছে বুলি আমি ক'ব পাৰোঁ। আৰু আল্টিমেটলি আমি ক'ব পাৰোঁ যদি শিলাদত্ত এনেকুৱা ক'ব পাৰে যে আমাৰ হিন্দুস্তান বুলি ক'ব পাৰে যে আমাৰ হিন্দুস্তানৰ আমাৰ জন্ম হৈছে, এই হিন্দুস্তানটো কোনে দিছে? এইটো যদি একচুৱেলি ক'ব পাৰে এইটো আৰবৰ চেণ্টাৰৰ পৰা তেওঁ আহিছে, তেওঁ শিলাদত্ত ক'ব পাৰিব নেকি যে আমাৰ হিন্দুস্তান এইটো কোনে কৰিছে? এইটো কেতিয়াও ক'ব নোৱাৰে। কিন্তু আমি একচুৱেলি জানো যে তেওঁ হিন্দু বা মুছলিম আমি সকলোৱে সমান, আমি সকলোৱে আমাৰ এই ভাৰতবৰ্ষৰ জন্ম, আমি ইছলামৰ হওক আমাৰ গোটেই পৃথিৱীৰ ভিতৰতে 203টা ৰাষ্ট্ৰ আছে, এই তাৰ প্ৰত্যেকটা ৰাষ্ট্ৰৰ পৰাই যেতিয়ালৈকে মানুহ সৃষ্টি হৈছে তেতিয়ালৈকে ধৰ্ম সৃষ্টি হৈছে, আৰু সেই ধৰ্ম হিচাপলৈ আমি চলি আছোঁ। আৰু সেই ধৰণে তেওঁ শিলাদত্ত ডাঙৰীয়া বিভিন্ন ভাষাৰ বিভিন্ন কৈছে, তেখেতক আমি কৈছোঁ তেহেঁতক অতি সোনকালে গ্ৰেপ্তাৰ কৰক, তেহেঁতক এৰেষ্ট কৰক। তেহেঁতক আমি চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁলোকে এটা ভুগি দিব নালাগে, তেওঁ বাংলাদেশী, তেওঁ নথি পত্ৰত দেখুৱাওক যে তেওঁ ইণ্ডিয়ান মানুহ, যদি তেওঁ প্ৰুভ কৰি দেখুৱাব পাৰে যে আমি ভাৰতৰ মানুহ, আমি তেওঁৰ আমি যদি কোনো এটা বেয়া ঘটনা আমি উচিত শাস্তি আমি আমাৰ বিচাৰ আমি দিবলৈ আমি সাজু আছোঁ। কিন্তু তেওঁ প্ৰুভ কৰি দেখুৱাওক যে আমি ইণ্ডিয়ান মানুহ, তেওঁ কিন্তু ইণ্ডিয়ান মানুহ নহয়, তেওঁ এজন বাংলাদেশী মানুহ। তেওঁ আবল তাবল কিয় ভুগি থাকিব লাগে? মুছলমানক তেওঁ মানে ভাবিছে মুছলমান গৰু বাছুৰ বুলি তেওঁ ভাবি আছে, মুছলমানক গৰু বাছুৰলৈ মুছলমানৰ ওপৰত নিৰ্যাতন টাৰ্গেট এটাই
যে মুছলমানক যিকোনো প্ৰকাৰত আমি খেদুৱাই দিম বুলি তেওঁতো টাৰ্গেট লৈছে, সকলোৱে লিডাৰবিলাক লৈছে। আমি এটা কথা ক'ব যে মুছলমানক বহুত সহ্য কৰিছে, বহুত ধৈৰ্য কৰিছে, আৰু কেতিয়া ধৈৰ্য নকৰিব। এতিয়ালৈকে সাৱধান হৈ থাকক, মুছলমান কেতিয়াও বহি নাথাকিব, আপোনালোকে চুপচাপকৈ থাকিব, নহ'লে আমি বাধ্য হ'ম। আমি কঠিন আন্দোলন কৰিলে গোটেই ৰাজ্য বাহিনী লৈ আন্দোলন সৃষ্টি কৰিম। সেইকাৰণে আমি চিলাদত্তক কৈছোঁ যাতে এনেকুৱা আবুল তাবুল কেতিয়া যাতে ভুগিব নালাগে। ইছলাম ধৰ্মৰ জন্মটো ভাৰতবৰ্ষই হৈছে, হিন্দুৰ মানুহৰ জন্মটো ভাৰতবৰ্ষই হৈছে। এই ক্ষেত্ৰত কৈছোঁ যে হয়তো আমাৰ কোনো মানুহ বাদ কৰিছে, 19 লাখ মানুহৰ নাম বাদ কৰিছে, এইটো এটা কোনো বিদেশী মানুহ বুলি উল্লেখ কৰা নাই, তেওঁতো সোমাই দিছে। আমি জানো হয়তো কিয় নামৰ কোনো খেলি মেলি হোৱাৰ কাৰণে তেওঁ এটা নামটো অন্তৰ্ভুক্ত হোৱা নাই, নাইবা কিবা বয়সৰ কাৰণে কিবা এটা খেলি মেলি হৈছে, সেইটো কাৰণে কোনো অন্তৰ্ভুক্ত হোৱা নাই, নাইবা কোনো এটা তেওঁতো কিবা ডকুমেণ্টছ ছাবমিট কৰিব পৰা নাই, সেইটো কাৰণে তেওঁৰ নামটো বাদ কৰা নাই। তেওঁতো বাংলাদেশী নহয়, তেওঁতো যদি ডকুমেণ্টছ আছে 1951 চনৰ যদি নথিপত্ৰ আছে, সেইটো আমি নিশ্চয় আমাৰ কাম কিছু আমাৰ হ'ব। NRC কথা আমাৰ সেইবিলাক নাম অন্তৰ্ভুক্ত হ'ব লাগিব। আৰু ডিপুটাৰৰ কথা কৈছে যে সকলোৱে NRC হ'ব, ডিপুটাৰৰ লগত NRC নহ'ব। আমি বিচাৰোঁ যে ডিপুটাৰৰ কিয় NRC নহ'ব? তেওঁতো যদি 51 ডকুমেণ্টছ দেখুৱাব পাৰে, তেওঁ যদি 64 বা 51 যদি কাগজ পাতি তেওঁ দেখুৱাব পাৰে, তেওঁৰ নামত কিয় NRC নহ'ব? তেওঁতো নামৰ NRC হ'ব লাগিব। আৰু এই মুছলমানৰ লগত যাতে কোনো হাৰাশাস্তি যাতে নকৰে। আমি জানো যে আজি ইংৰাজ প্ৰশাসন যেতিয়া এই ভাৰতবৰ্ষত যেতিয়ালৈকে যুদ্ধ হৈছিল, তেতিয়ালৈকে কোনে যুদ্ধ কৰিছিল? আমাৰ মুছলিম মানুহ যুদ্ধ কৰি তেওঁতো ইংৰাজক পঠাই দিছে, আৰু সেই ইণ্ডিয়ান বোলে আজি আমি বাংলাদেশৰ পৰা আহিছোঁ। আমি জানো এতিয়াতো আমি ক'ব পাৰোঁ যে হিন্দু মানুহ তেওঁ পাকিস্তানৰ পৰা জন্ম হৈছে, আমি ক'ব পাৰোঁ, কিন্তু আমি এতিয়া নকওঁ, কাৰণ আমি সকলোৱে মানুহ সকলোৱে ৰাষ্ট্ৰতে তেওঁ জন্মগ্ৰহণ কৰিছে। যেতিয়ালৈকে মানুহ সৃষ্টি হৈছে, তেতিয়ালৈকে ধৰ্ম সৃষ্টি হৈছে বুলি আমি ক'ব পাৰোঁ। যে আমি অনাগতত আমি আকৌ লোকসভা খেলিছিলোঁ, এতিয়া বিধান সভা আহি আছে, আমি বিধান সভা খেলিবলৈ সাজু আছে, এইটো আমি পিছত খেলিম। কাৰণ আমি অকলে নিৰ্দলীয় পাৰ্টি থাকি আমি কি কৰিম? আমি এটাহে সমষ্টি ছাবমিট কৰিব পাৰিম, আমিতো সকলোবিলাক নকৰিব পাৰোঁ। আৰু সকলো যিমান সমস্যা আছে এইবিলাক আমি দাঙি ধৰি আছোঁ, কিন্তু আমি অকলে আমাৰ এটা পাৰ্টি লাগিব, তেনেহ'লে আমি কিবা কাম কৰিব পাৰি, কিবা ৰাইজৰ সহযোগিতা কৰিব পাৰিম। আমিও অকলে নিৰ্দলীয় থাকিলে আমি কেতিয়াও কৰিব নোৱাৰোঁ। এইকাৰণে NPP আমি সেইখন পাৰ্টি আনি আছোঁ, আমি সেইখন পাৰ্টি লৈ কাৰণে গোটেই অসমত আমি কেণ্ডিডেট পাৰ্টি ঠিক কৰোঁ বুলি আশাটো আছোঁ। নিজৰ ফালৰ পৰা আমি NPPক সমাধান কৰিবলৈ আহি আছোঁ। বৰ্তমান সমস্যা আমি সমস্যা সমাধান হ'ব, আমাৰ এইবিলাক যিমান সমস্যা আছে সেইকোনো সমস্যা আমি সমাধান কৰিলে সাজু আছোঁ, কৰিম। আমিনুল ইছলামৰ সংবাদমেলত জানিবলৈ পাইছোঁ যে চিলাদিত এজন অঞ্চলৰ পিছত আহিছে। আমি ডাইৰেক্টলি কৈছোঁ এইটো ভুৱা, যেতিয়া জালি সেইটো আমি অন্তৰ্ভুক্ত নহয়। খালি অকল চিলাদতো নহয়, ইউচেও আছে, আমাৰ মুমিনা ৱালো আছে, সেইটো বাংলাদেশী ম্যানমাৰৰ মানুহ। সেইজনো বা এলিজাবেথ গগৈ, তেওঁ এজন ইংলেণ্ডৰ মানুহ, তেওঁৰ নামত কিয় NRC অন্তৰ্ভুক্ত হ'ল? আমি সেইটোলৈ কৈছোঁ আবুল তাবুল তেওঁ এজন বিদেশী মানুহ, তেওঁতো আমাক সুকিয়াই দিবলৈ, যদি আমি আছে বিদেশী মানুহ আমাক পঠাব লাগিব, আমি থাকিবলৈ নিদিওঁ। আমাৰ চিলাদতো 1973 চনত আহিছে, সেইটো কৈছোঁ। তেওঁ আহি যিমান ৰাজনীতি বা যেনেকুৱা মুছলমানৰ ওপৰত যেনেকুৱা টাৰ্গেট লৈ আছে, মুছলমানক যেনেকুৱা আমি খেদুৱাব লাগিব বা কৰি আছে, আমি বিচাৰোঁ চিলাদতকৈ অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেওঁতো বাংলাদেশৰ মানুহ তেওঁতো পঠাব লাগিব। তেওঁ কেনেকৈ কোন হন্তত তেওঁ NRC ফিল আপ কৰিলে? এইটো আমাৰ ভুৱা ডকুমেণ্টছ, ভুৱা NRC হৈছে। সেইটো যদি ভুৱা NRC হোৱা নাই, তেখেতৰ ডকুমেণ্টছটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিব, আমি এইখিনি ডকুমেণ্টছ আমি ফিল আপ কৰিছোঁ। তেওঁ ক্ষমতা নাই দেখুৱাবলৈ কাৰণে, তেওঁ এজন বিদেশী মানুহ, তেওঁ বিদেশী মানুহে আমাৰ আজি কৰিছে। আমি এইখন দেশখন, আমাৰ অসম এটা আমাৰ দেশখন এটা আজান ফকীৰৰ দেশ, আমি এই আজান ফকীৰ দেশে আমি আছোঁ, কিন্তু আমি সকলোৱে আমাৰ সমান হিচাপত আমি চলি আছোঁ। কিন্তু চিলাদতো যেনেকুৱা ভুগি থাকে, যেনেকুৱা কৰ্তব্য দি থাকে, তেওঁতো কৰিব নালাগে, তেওঁতো অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেওঁতো এৰেষ্ট কৰিব লাগে। মই খেলিবলৈ কাৰণে মই সাজু আছোঁ। NPP আপুনি আনি আমি এইখিনি গোটেই অসমত আমি পাৰ্টি ঠিক কৰাম, তাতে আমি টিকেট দিবলৈ সাজু আছোঁ। আৰু আমি সেইখিনি চৰকাৰ গঠন কৰিবলৈ এটা আশা আছে। মই ক'ব খোজোঁ যাতে এনেকুৱা মন্তব্য যাতে কোনো কৰিব নাই। আমি শান্তি বিশৃংখল যাতে শান্তি বজাই ৰাখিবলৈ কাৰণে আমি বিচাৰোঁ, যাতে এনেকুৱা মন্তব্য আৰু কোনো ধৰণৰ যাতে কোনো কাজিয়া নকৰে। আমি শান্তি বিচাৰি লৈ যাতে আমি সকলোৰে মাজত থাকি যাতে আমি আগুৱাই যাব পাৰোঁ, যাতে কোনো মন্তব্য কিবা দিব নালাগে। সেইকাৰণে যদি কোনোবাই এনেকুৱা আৰু মন্তব্য বা এনেকুৱা যদি কোনো ব্যক্তিত্ব কিবা কৰে, তেনেহ'লে আমি বাধ্য হ'ম গোটেই ৰাজ্যবাসীলৈ আন্দোলন সৃষ্টি কৰিম। সেইকাৰণে আহ্বান কৰিছোঁ যে আমি বিশৃংখলা বজাই ৰাখি যাতে
শান্তিৰ মাজত যাতে এইখিনি যাতে আমি চলিব পাৰোঁ সেইখিনি যাতে আমাৰ কামনা কৰোঁ যাতে আমি সকলোৰে মাজত থাকি জীয়াই থাকিবলৈ আমি চলাই যাব পাৰোঁ সেইখিনি কামনা কৰি যাতে কোনো হাই কাজিয়া যাতে নঘটে আমাৰ অসমত যাতে এনেকুৱা কোনো বেদব্য বা কোনো যাতে বিয়া প্ৰস্তাৱ যাতে কেতিয়াও নহয় সেইকাৰণে আমি ভাবতে কৈছোঁ যদি ঘটনা ঘটে তেনেহ'লে আমি বাধ্য হ'ম গোটেই ৰাজ্যবাসীক আন্দোলন এইখিনিকো মই চালাম জনাইছোঁ আৰু নমস্কাৰ। ধন্যবাদ।